নমস্কাৰ। আজি আমি উচ্চতৰ মাধ্যমিক প্ৰথমবাৰ শিশুক এটা কবিতা আলোচনা কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনামা হৈছে ৰাজপথ আৰু কবি হৈছে ভৱানন্দ দত্ত। আৰু ৰাজপথটো এটা দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী সময়ৰ পৰা আধুনিক অসমীয়া কবিতাত পৰিৱৰ্তনৰ লক্ষ্য কৰা যায়। আৰু ৰাজপথ কবিতাটোত যিখন সমাজ পৰিৱৰ্তন, আধুনিকতাৰ গ্ৰাহত পৰি সমাজখন যিদৰে পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনমুখী এখন সমাজৰ বাস্তৱ প্ৰতিচ্ছবি ৰাজপথ কবিতাটো খুব স্পষ্ট ৰূপত কবিয়ে অৱতৰণ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু ২০ শতিকাৰ ৪০ৰ দশকত অসমীয়া কবিতাই পুৰণি ভাৱবাদী ৰোমান্টিক ভাৱধাৰাৰ পৰা আঁতৰি আহি নতুন চিন্তাধাৰা বাস্তৱবাদী ভাৱধাৰা পাতনি মাৰে। আমি যদি লক্ষ্য কৰোঁ কিছুমান কথা আমি দেখিম যে যিবোৰ আমাৰ পৌৰাণিক কবিতা আছিল, সেই পৌৰাণিক কবিতাবোৰৰ যিটো ধাৰা আছিল, সেই ধাৰাৰ পৰা লাহে লাহে আমাৰ যিবোৰ আধুনিক কবিতা আছে, আধুনিক কবিতাত কি হৈছে সেই ধাৰাটো পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাইছোঁ। উদাহৰণস্বৰূপে জোনাকী যুগত আমাৰ যিবোৰ কবিতা আছিল সেইবোৰ খুব ৰোমান্টিকতাৰ খুব পৰিভৰ খুব বেছি আছিল। তাৰ পাছৰ শ্ৰেণীৰ কবিতাবোৰ যিবোৰ ভৱানন্দ দত্তই হওক, নৱকান্ত বৰুৱাই হওক, দেৱকান্ত বৰুৱাই হওক, তেওঁলোকৰ কবিতাবোৰ যদি আমি চাওঁ, তাত কিছুমান যিবোৰ আমি অতি বাস্তৱ ঘটনাৰ ওপৰত তেওঁলোকে আলম লৈ কবিতা ৰচনা কৰিছিল। কিন্তু আমাৰ তাৰ আগৰ শ্ৰেণীৰ কবিতাসমূহ আছিল খুব কল্পনাৰ পৰিভৰ ৰচনা কৰা হৈছিল। প্ৰকৃতিয়ে হওক বা বিভিন্ন ধৰণৰ প্ৰেমেই হওক, আৰু সেই সময়ত খুব ঠাই পাইছিল। কিন্তু যেতিয়া আমাৰ আধুনিক যুগ বা দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত যিবোৰ কবিতা ৰচনা কৰা হৈছিল, সেই কবিতাসমূহ কি আছিল যে বাস্তৱ সমাজখনৰ যিটো প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিবোৰ খুব স্পষ্ট ৰূপত দাঙি ধৰা হৈছিল। আৰু এতিয়া ৩০ৰ দশকৰ শেষৰ ভাগত অসমীয়া সাহিত্যৰ নমস্য ব্যক্তি কবি ৰঘুনাথ চৌধুৰীৰ সম্পাদনাত প্ৰকাশ পোৱা জয়ন্তী, ৪০ৰ দশকৰ তৃতীয় বছৰত কমল নয়ন দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ যুটীয়া সম্পাদনাত নতুন ৰূপ প্ৰকাশ পায়। ৰোমান্টিক কবিৰ বাস্তৱ বিমুখ ভাৱবিভাগৰ বিপৰীতে সামাজিক চেতনাক কবিতাত অগ্ৰাধিকাৰ দিয়ে। কবি ভৱানন্দ দত্তৰ ৰাজপথ কবিতাটিত তেনে চিন্তাৰ সাৰ্থক প্ৰতিফলন লক্ষ্য কৰিব পাৰি। নতুন ৰূপৰ প্ৰগতিশীল জয়ন্তীৰ প্ৰথম সংখ্যাত নচিকেতা ছদ্মনাম, এইটো পৰীক্ষাত আহে যে ভৱানন্দ দত্তৰ ছদ্মনামটো কি, নচিকেতা কবিতাটো প্ৰকাশ পায়। পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য হৈছে আধুনিক বাস্তৱবাদী কবিতাৰ প্ৰথম স্তৰৰ চানেকিৰ সৈতে ছাত্ৰ ছাত্ৰীক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে এই কবিতাটো ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু মই ক'লোৱে যে ৰাজপথ কবিতাটো এটা আধুনিক কবিতা, আৰু আধুনিক কবিতাৰ ৰাজপথ কবিতাত আমাৰ সমাজখনৰ যিটো বাস্তৱ প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিটো খুব স্পষ্ট ৰূপত আমি প্ৰকাশ দেখিবলৈ পাইছোঁ। মই প্ৰথমে কৈছোঁ। আৰু ভৱানন্দ দত্তৰ জন্ম হৈছিল 1918 চনত, যোৰহাটত জন্ম হয়। আৰু অভিভাৱক কামৰূপ জিলাৰ ৰতনপুৰ গাঁৱৰ চৌখুটী ছাত্ৰবৃত্তি স্কুলৰ বজালী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা, কটন মহাবিদ্যালয়ৰ আই আৰু দৰ্শন বিষয়ত তেওঁ BA পৰীক্ষাত উত্তীৰ্ণ হয়। আৰু 1944 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ নলবাৰী কলেজত কৰ্মজীৱন পাতনি মেলে। পৰৱৰ্তী সময়ত তেওঁ কটন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে সেৱা আগবঢ়ায়। আৰু তেওঁ উল্লেখযোগ্য ৰচনাসমূহ হ'ল ফিলচফি এণ্ড ইণ্ডিয়া, ৰবীন্দ্ৰ প্ৰতিভা, দৃষ্টি আৰু দৰ্শন, অসমীয়া কবিতাৰ কাহিনী, অসমৰ জাতীয় সমস্যাৰ বিৱৰণ। আৰু ভৱানন্দ দত্তৰ খুব বেছি কবিতা ৰচনা কৰা নাই যদিও যিকেইটা কবিতা ৰচনা কৰিছে তেওঁ বাস্তৱ সমাজখনক খুব স্পষ্ট ৰূপত দাঙি ধৰিব বিচাৰিছে। আৰু তেওঁ এজন দৰ্শনৰ ছাত্ৰ আছিল, আৰু তেওঁ কবিতাবোৰ দৰ্শনৰ পৰিভৰটো আমি মাজে মাজে দেখিবলৈ পাওঁ। আৰু তাৰ উপৰি তেওঁ এজন সমাজবাদী ব্যক্তি আছিল, আৰু সমাজৰ উন্নতিৰ হকে সদায় চিন্তা কৰিছিল। সমাজখনত যে আমাৰ দুটা শ্ৰেণী আছে, উচ্চ আৰু নিচ্চ, কেনেদৰে সমাজখনত তেওঁ নিয়ন্ত্ৰণ কৰি আছে, বা আমাৰ যিসকল উচ্চ শ্ৰেণীতে সমাজখন কেনেদৰে নিয়ন্ত্ৰণ কৰি আছে, দুখীয়া শ্ৰেণীয়ে কেনেদৰে দুবেলা দুমুঠি ভালকৈ খাবলৈ নাপায়, কেনেকৈ অনাশয়ত অনিন্দাই দিন কটাবলগীয়া হৈছে, সেই কথাবোৰ তেওঁ সাহিত্যৰ যোগেদি প্ৰতিফলন কৰিব বিচাৰিছিল। আৰু তাৰ জ্বলন্ত উদাহৰণ হৈছে ৰাজপথ কবিতাটো। ৰাজপথ কবিতাটো কবিয়ে দুটা শ্ৰেণীৰ কথা কৈছে, এটা উচ্চ আৰু নিম্ন শ্ৰেণী। আৰু কিদৰে এটা শ্ৰেণীয়ে এটা ৰাজপথতে কিদৰে ৰাজপথত আমি সচৰাচৰ কি দেখোঁ, ডাঙৰ ডাঙৰ অট্টালিকা দেখোঁ, বা গাড়ী, বাছ, টেক্সি, বিভিন্ন ধৰণৰ এটা ব্যস্তপূৰ্ণ এখন সমাজ। কিন্তু ডাঙৰ অট্টালিকাৰ ওপৰ মহলাত তাত কি হয়, গান বাজনা বজাই এচামে আলাসত খাই বিচনাত কোমল বিচনাত শুই বহি অজ্ঞানত গান শুনি খুব ফূৰ্তিৰে দিন কটাই আছে। কিন্তু সেই অট্টালিকাৰ তলত এক শ্ৰেণী মানুহে অনাশাই অনিন্দাই খাবলৈ নাপায় ভিক্ষাৰ পাত্ৰ লৈ তিল তিলকৈ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। কবি এইটো কথা ক'ব বিচাৰিছে যে সমাজখনৰ দুটা শ্ৰেণী আছে, যে আমাৰ সমাজখন এতিয়াও এক হ'ব পৰা নাই, যে সমাজত উচ্চ আৰু নিচ্চ দুটা শ্ৰেণী আছে, আৰু যিখিনি ধনী শ্ৰেণী, সেই ধনী শ্ৰেণীসকল দুখীয়া শ্ৰেণীখিনিক শোষণে কৰি আছে, অৱহেলা কৰি আছে, নিৰ্যাতিত হৈ আছে। আৰু অকল দুখীয়া শ্ৰেণীটো বুলিয়ে নহয়, ৰাজপথৰ আলম লৈ বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত হয়। কিছু প্ৰেমৰ বেহা চলে,
বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত হয় সেই গোটেই কথাখিনি ৰাজপাট কবিতাটোৰ মাজত কবিয়ে খুব স্পষ্ট ৰূপত তুলি ধৰা আমি দেখিবলৈ পাইছোঁ আৰু ৰাজপাট কবিতাটোৰ বহুতখিনি কথা আছে সেইখিনি আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম আজিলৈ আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ